অসমীয়া চিনেমা আৰু ধাৰাবাহিক জগতৰ এজন অত্যন্ত জনপ্ৰিয় অভিনেতা হৈছে মোহন। ৰেঙনি চেনেলত সম্প্ৰচাৰিত অতি জনপ্ৰিয় হাস্যমধুৰ ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ মোহন চৰিত্ৰটোৰ জৰিয়তে তেওঁ অসমৰ প্ৰতিঘৰ মানুহৰ আপোন হৈ পৰিছে। মোহনৰ আচল নাম দীপজ্যোতি কেওট। তেওঁৰ উপনাম হৈছে বাবা। তেওঁৰ জন্ম 1988 চনৰ 28 ডিচেম্বৰত নগাঁৱৰ তেলীয়া পহুকটা গাঁৱত হৈছিল। তেওঁৰ পিতৃৰ নাম খন্দেশ্বৰ কেওট আৰু মাতৃৰ নাম অনিমা কেওট। মোহনৰ এজন ভায়েক আছে। তেওঁ নগাঁও চৰকাৰী বালক হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। তেওঁ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল। তেওঁ নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত CID মোহন চৰিত্ৰত অভিনয় কৰি তেওঁ ব্যাপক জনপ্ৰিয়তা লাভ কৰে। ধাৰাবাহিকখনত তেওঁৰ সৰল আৰু ধেমেলীয়া অভিনয়ে দৰ্শকক খুব আমোদ দিয়ে। ধাৰাবাহিকৰ উপৰি তেওঁ কেইবাখনো অসমীয়া ছবিত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে পূৰব কি আৱাজ, চলমেট, ইমন, ভাইমন্দা। 2025 চনৰ 6 ফেব্ৰুৱাৰীত মোহনে বিদিশা ভূঞাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিবাহ অনুষ্ঠান নগাঁৱৰ নিজ বাসগৃহত সম্পন্ন হৈছিল। 2024 চনৰ জানুৱাৰী মাহত তেওঁ হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছিল, যাৰ বাবে শুভাকাংক্ষীসকলে তেওঁৰ আশু আৰোগ্য কামনা কৰিছিল। বৰ্তমান তেওঁ এগৰাকী সফল অভিনেতা হিচাপে অসমীয়া মনোৰঞ্জন জগতত সক্ৰিয় হৈ আছে।